নমস্কাৰ, মই মৌচুমী স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰাতিপুৱা ওলাই মেলি ল'লোঁ আৰু যি লাগে মানে লাগতিয়াল বস্তু সেইখিনি মই যোগাৰ কৰি ল'লোঁ। ছোৱালীকো মই উলিয়াই লৈছোঁ কাৰণ তাইৰ গাত অলপমান সৰু সৰু গুটি ওলাইছে। বাৰু যি নিয়মকণ আছে সেইখিনি মই কৰিলোঁ। তথাপিও ডক্টৰৰ ওচৰত এবাৰ দেখাই আহোঁ বুলি ভাবিছোঁ। ঔষধ লগাই আছোঁ যদিও ভাল হোৱা নাই। তাৰপিছত ভাবিছোঁ ডক্টৰক দেখাই দিওঁ। এইফালে বৌ যাব, যিহেতু বৌ ৰেডি হৈ আছে আৰু ল'ৰাকো ৰেডি কৰি লৈছে কাৰণ তাক স্কুল যাব লাগিব। সি স্কুল যোৱাৰ পিছত আমি যাম। বৌয়ে এইফালে চাহ দিলে আৰু আমি দুজনী বাটত এতিয়া ৰখি আছোঁ। বৌয়ে ক'লে কি তুমি ৰখা, মই আহি আছোঁ। এইফালে আমি ৰখি আছোঁ আৰু ঘৰখন চাওকচোন, দুখনৰ পৰা দেখিয়ে নাপায়। হাইৱে কিনাৰতে ঘৰ যদিও ঘৰটো ইমানকৈ দেখি নাপায়। আৰু ঘৰৰ ওচৰৰ এই পৰিৱেশখিনি খুব ভাল লাগে। বহুত ডাঙৰ ডাঙৰ গছ আছে আৰু চাৰিওফালে একদম সেউজীয়া পৰিৱেশ, মোৰ খুব ভাল লাগে। তাৰপিছত হস্পিটেল আহি পালোঁ। এয়া বহুত দীঘল লাইন লাগি আছে। ইমান সোনকালে আহিছোঁ যদিও বহুত দীঘল লাইন। এয়া বৰমাকৰ লগত তাই খেলি আছে, মই লাইনত আছোঁ। জাষ্ট আহিছোঁ তাইক দেখাই পেলাই। তাইক এতিয়া মানে কি কফটো চাই লৈ পেলাই গৈছে এক্সৰে কৰিব লাগিব, কাৰণ কফ জমা হৈ গৈছে হয়তো। তাৰপিছত এক্সৰেটো আমি এতিয়া আজি কৰা নহ'ব আৰু ঔষধ যি দিছে সেইখিনি লৈ আহিলোঁ কিনি পেলাই। আৰু আহি কি তাইক ঔষধ দুটামান খুৱাই দিছোঁ, যিহেতু বহুত নাটক কৰি থাকে, অকণ গাটোও ভাল নহয়। সেইটো কাৰণে তাইক মই ভিডিঅ' কৰি থকা নাই আৰু ঔষধখিনি খোৱা সময়। এতিয়া তাই আহি কি ফুফুজাওঁ খালেও বোমা ব'লা না কৰি আছে। এইফালে ফুৰিব গৈছে, যিহেতু ৰাতিপুৱা একো খাই যোৱা নাই, আন্ধাৰ দেই। সেইটো কাৰণে মই মেগী বনাইছোঁ। এয়া চিম্পলকৈ বিলাহী দি মেগী বনাবলৈ লৈছোঁ। তাত আমি ইমান সোনকালে গৈছোঁ যদিও বহুত মানুহ লাইন ধৰিবলগীয়া হৈছে। সেইটো কাৰণে অহা অকণমান দেৰি হ'ল। বৰমাকৰ লগত খেলি আছে। এয়া ভাইটিৰ ঘৰত নতুনকৈ ঘৰ বনাই আছিলে, তাতে খেলি আছে। বহুত দুষ্ট, খালি ফুৰি থাকিব লাগে। ব'লা না, হাতটোত ধৰিব আৰু খালি ব'লা না কৈ থাকিব। এতিয়া কথা ফুটিছে যে, যিহেতু খুব কথা কয়, খালি ফুৰি থাকিব লাগে। হস্পিটেলত গৈছোঁ যদিও লাইনত যে ৰখি আছোঁ, বৰমাকক ৰখাই লৈ পেলাই তাইৰ লগত ঘূৰি ফুৰিবলগীয়া হৈছে। এক পাক গোটেই হস্পিটেল ঘূৰি ফুৰিছে। মা ব'লা না এইটোৱে শিকি লৈছে আৰু খালি গৈ থাকা আৰু খুব ঘৰত থাকিলেও খালি ইফালে যোৱা সিফালে যোৱা। বাৰু তাত বহুত লাইন আছিলে, ইমান সোনকালে গৈছোঁ যদিও বহুত লাইন ৰখিবলগীয়া হ'ল। আৰু এজেগাত যাব আছে আজি। আচলতে নিমন্ত্ৰণটো ৰক্ষা কৰিব লাগিব, যিহেতু সম্পৰ্কীয় বৌহঁতৰ ঘৰৰ মাকৰ ঘৰ, মানে একদম ডাঙৰজনী বৌৰ মাকৰ ঘৰত দাদাকৰ ছোৱালীজনীৰ জন্মদিন। আৰু বৌগৰাকীও আহিয়ে থাকে, আমাৰ কিবাকিবি কাম সকামত আহে, মাতিলেই আহে। তো সিহঁতৰ ঘৰত তেনেকৈ আজি ফাৰ্ষ্ট টাইম তেনেকৈ মাতা হৈছে যিহেতু। আৰু বিয়াৰ পিছত মানে মই প্ৰথমবাৰ যাম তেনেকৈ, আৰু এনেই গৈছোঁ নিমন্ত্ৰণ হিচাপে, এইবাৰ প্ৰথমেই আৰু সেইটো কাৰণে যাবলৈ ওলাইছোঁ। আগতে বিয়া বাৰু মই নাপালোঁ, কাৰণ তেতিয়া মোৰ বিয়া হোৱা নাছিলে। আৰু সিহঁতৰ ছোৱালীগৰাকী হৈছে মানে আমাৰ দাদাৰ ছোৱালীটোৰ লগৰ একেলগৰ। তাইক এতিয়া আজি জন্মদিন, সেইকাৰণে মাতিছে, তাত যাব লাগিব। গা বেয়া যদিও ছোৱালীকটো লৈ যাব লাগিব, ক'ত থৈ যাম ন। বাৰু এতিয়া মেগীখিনি খাওঁ। দুপৰীয়া ভাত ইয়াত নাখাওঁ, তাতেই খাম আৰু মানে মেগী অকণমান খাই লওঁ। ছোৱালীক মই ৰাতিপুৱাই অকণমান আলু ভাত তেনেকৈ খুৱাই নিছিলোঁ, আৰু খাব মন নকৰে যিহেতু। তাত জানো কি খাই নাখায় নাজানো। আৰু এতিয়া ঔষধ যি খুৱাবলগীয়া আছিলে খোৱালোঁ, আৰু কেইটামান আছে সেইখিনি ৰাতিকৈ খুৱাব লাগিব। বাৰু চাওক, এই বিছনাখন ইয়ালৈ অনাৰ পিছত আৰু বেছিকৈহে হ'ব লৈছে। এইযোৰ কাপোৰ পিন্ধি যাম, এইটো মই এনেকৈ জাপি পেলাই থৈ গৈছোঁ। আৰু এইযোৰ পিন্ধি গৈছিলোঁ যিহেতু, এইযোৰ এতিয়া ৰ'দত দিলোঁগৈ। বাকীখিনি জাপিব লাগিব আৰু আমাৰ ঘৰত যে আগফালে ৰ'দটো এতিয়া নোলোৱা হৈছে। ঠাণ্ডা দিন আহিলে যে ৰ'দটো বহুত কম ওলায়, মানে 1-1.5টামান পিছত আৰু ৰ'দেই নাপায়। এয়া কাপোৰখিনি মই মেলি দিছোঁ। তাৰপিছত আহি ভিতৰৰ এই কাপোৰখিনি জাপিলোঁ। ৰাতিপুৱা যিহেতু সময় নহ'লে এইখিনি কৰি থৈ যোৱা নহ'লে, আৰু ভিডিঅ'টো চাই থাকোঁতে মানে এডিটিং কৰোঁতে মনত পৰিছে, এইখিনি কাম যদি আমি সঁচাকৈ এনেকৈ ইমান স্পীডত কৰিব পাৰিলোঁ হয়, কিমান যে কাম মানে কিমান সময় পাই গ'লোঁ হয় ঠিক নাই। কিন্তু নাই, ইয়াতো কৰিবই লাগিব। এইখিনি ৰিয়েলিটি, বহুত টাইম লাগে। আৰু তাইৰ কাপোৰখিনি যে মই বাস্কেটত থ'লে এনেকৈয়ে থৈ দিওঁ। আৰু এসোপা দিছে নে, এগালমান ঔষধ দিছে।
আৰু এয়া বাস্কেট দিছেনে ভৰ্তি মানে ফুল হৈ গৈছে আৰু এইখিনি ভালকৈ জাপিব লাগিব। এতিয়া এনেকৈ থৈ দিছোঁ আৰু ৰুমটো সাৰা নাই যিহেতু এয়া সাৰি যাওঁ ৰাতিপুৱা সময় নহ'লে। আৰু দেখিছেনে ইফালে সিফালে চবফালে কাপোৰেই ওলাই থাকে। তাই কিছুমান কাপোৰ গড্ৰেজৰ ভিতৰতো আছে, কিছুমান বাহিৰতো আছে, মানে কাপোৰ বহুত। কিন্তু তাই বেছিভাগ দাদাকৰ কাপোৰ পিন্ধিহে ভাল পায়। এতিয়া সেইটো কাৰণে তাইৰ কাপোৰ চিলোৱা বাদেই দিছোঁ মই। তাইৰ কাপোৰবিলাক নিচিলোৱা হৈছোঁ কাৰণ যিহেতু দাদাকৰ কাপোৰেই পিন্ধি থাকে। এয়া প্ৰথমে ৰুম দুটা সাৰি লৈছোঁ। দেখাতহে ৰুম দুটা, কিন্তু বাকী ৰুমখিনিত মই ভিডিঅ' কৰি থকা নাই। ইফালে মোৰ মেগীও হৈছে আৰু মেগীখিনি হৈ যোৱাত মই ঢাকি পেলাই থৈ দিম। ৰুমখিনি সাৰা হোৱাৰ পিছতহে মই খাম। এতিয়া ৰুম দুটা সাৰি থাকোঁতে দেখিছেনে কিমান টুকুৰা টুকুৰি কাপোৰ ওলাইছে। বাৰু মই এটা ব্লাউজ চিলাইছোঁ, সেইটো মই লাষ্টৰ খিনিত দেখাম বাৰু। এতিয়া এইখিনি টুকুৰা টুকুৰি কাপোৰ দেখিছেনে, কাপোৰ চিলালে যে ইমান টুকুৰা টুকুৰি কাপোৰ ওলায় আৰু ক'ত ক'ত সোমাই থাকে সাৰিলেহে গম পোৱা যায়। এয়া সাৰা হৈ গ'ল মোৰ। তাৰপিছত মই মেগীখিনিও লৈ ল'লোঁ। এয়া মেগীৰ ওপৰত পিঁয়াজ ধনিয়া দি লওঁ, এনেকৈ কোনে কোনে ভাল পায়। তাৰপিছত এয়া দেখিছেনে ছোৱালীয়ে কি কৰিছে, বৰমাকৰ লগত পূৰা খেলি আছে। ভাবিছোঁ তাই খেলি থকাতে মই মোৰ খোৱা কামখিনি কৰি লওঁ, কাৰণ যিহেতু ভাত খোৱা নহ'ব ইয়াতে, তাত বাৰ্থডেত যি খোৱা হ'ব তাকেই খাম আৰু ছোৱালী অকণ আমনি কৰি থকা আছে, টাইমো আছে কাৰণে তাইক মই শুৱাই ল'লোঁ। আৰু তাৰপিছতে মই ইয়াৰ ৰেডি হৈ ল'লোঁ, মেকআপ চেকআপ কৰিলোঁ, কাপোৰযোৰ পিন্ধিলোঁ। এইযোৰ কাপোৰযোৰ মই মিছ'ৰ পৰা লৈছিলোঁ, 800 টকাত। ইমান ধুনীয়া কাপোৰযোৰ। আৰু সেয়া আজি পূৰা নেল পলিচো লগাই লৈছোঁ, বহুত দিনৰ মূৰত লগাইছোঁ। আৰু কাপোৰযোৰ মিচিং কাপোৰৰ নিচিনা, কিন্তু সূতাৰ নহয়, কিন্তু বৰ ধুনীয়া লাগে। তাৰপিছত আমি ইয়াত টমটমত উঠি ল'লোঁ, বৌহঁতকো ল'লোঁ। এয়া বৌৰ ককায়েকৰ ঘৰতে, মানে বৌৰ মাকৰ ঘৰতে আছে। আৰু ইয়াত আহিও ছোৱালী পূৰা ফুৰাত ব্যস্ত দেখিছেনে, ইফাল সিফাল। তাইক খালি ফুৰি থাকিব লাগে, সেইটো কাৰণে ৰাস্তাতে লৈ অকণমান ঘূৰাই আছোঁ। আৰু বাৰ্থডে ঘৰখনো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। মানে কি মানুহ ধেৰ আছেতো, মই ভিডিঅ' কৰিবলৈ অকণমান মোৰ ভাল নালাগে, মানে ইমান মানুহ থকাত। তাৰপিছত আমি এয়া খাবলৈ বহিলোঁ। পুৰি, বুটৰ দালি, চাটনি, পায়স আৰু এয়া কি কয় ৰসগোল্লাও দিলে। ছোৱালীয়ে বাৰুতে ইমান নাখালে, তাই যিহেতু গাটো ভাল নহয়। তাৰপিছত এয়া বাৰ্থডে গাৰ্ল দেখিছেনে, একদম গৰমত ক'ব পৰা নাই। তাই এতিয়া বেলেগ কাপোৰ সলাই আহিছে। বহুত মানুহ দেখি অকণমান আমনিও কৰিছে, সৰু পোৱালি যিহেতু এবছৰ হৈছেহে। আৰু তাৰপিছত আমি এয়া যাবলৈ ওলালে। ওচৰৰ পৰিৱেশখিনিও বৰ ধুনীয়া। আমি ৰাস্তাতে গৈ আছোঁ, ছোৱালীহঁত অকণমান দেৰিকৈ খোজকাঢ়ি আহি আছে। তাৰপিছত ওচৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ, বৰ ধুনীয়া লাগিছে। অকণমান মানে এইখিনি খেতিও কৰা হৈছে ছাইডৰ ফালে, বৰ ধুনীয়া। আৰু এয়া আহি পালোহি, আহিলৈ কাপোৰ চাপোৰ চেঞ্জ কৰি লৈছোঁ। আৰু যে ব্লাউজটো দেখাম বুলি কৈছিলোঁ, ব্লাউজটো হৈছে এইটো মই এযোৰ মিক্স পাটৰ কাপোৰ বনাই আছোঁ। কাপোৰযোৰ কমপ্লিট হোৱা নাই, ব্লাউজটো যিহেতু কমপ্লিট কৰিলোঁ দেখাই দিছোঁ। ব্ৰা কাটিঙে দিছোঁ আৰু ওপৰত লেচ লগাই দিছোঁ। আৰু যোনখন চুৰ্ণি দি বনাইছোঁ সেইটো হাতত দিছোঁ। আৰু বেক চাইডটো এনেকৈ ভি নেক দিছোঁ, আৰু লগতে দুটা মিলাই পেলাই এনেকৈ দীঘলকৈ দি দিছোঁ। বাৰু ব্লাউজৰ ডিজাইনটো কেনেকুৱা লাগিলে ক'বচোন। বাৰু আজিলৈ ইমানেই, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। বাই বাই।